নমস্কাৰ ৰাউণ্ড কৰিব মই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে আই গট কৰ্মযোগী এপৰ পৰা কেনেদৰে চাৰ্টিফিকেট ডাউনলোড কৰিব সেই বিষয়ে ভিডিঅ'টোৰ পৰা জানিব পাৰিব। এইটো কাম সকলোবিলাক কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে কৰিবলৈ জৰুৰী কৰি দিছে আৰু এইটো সকলোৱে কৰিব লাগিব। আমি প্ৰথমতে সাইন ইন কৰিব লাগিব। আই গট কৰ্মযোগী এপটো ডাউনলোড কৰি পেলাই প্লে ষ্টৰত ডাউনলোড কৰি পেলাই লগ ইন উইথ OTPত গৈ নিজৰ মোবাইল নম্বৰটো বহুৱাই ৰিকুৱেষ্ট OTP কৰি OTPটো ছাবমিট কৰাৰ পিছত এনেদৰে এটা পেজ ওপেন হ'ব। তাৰপিছত আপোনালোকে ইয়াতে কিছুমান কোৰ্চ দেখা পাব আৰু তলত যিটো সাৰ্চ বাৰ আছে তাত সাৰ্চ কৰি পেলাই আপুনি কোৰ্চবিলাক ইয়াত যি দেখিছে বা সাৰ্চ কৰি পেলাইও কোৰ্চবিলাক উলিয়াব পাৰে। সাৰ্চ বাৰত গৈ পেলাই যদি আপোনালোকে লিখি দিয়ে সাইবাৰ সিকিউৰিটি, আমি যদি সাইবাৰ সিকিউৰিটিৰ ওপৰত কোৰ্সটো কৰোঁ কমপ্লিট কৰোঁ, ইয়াতে সাৰ্চ বাৰত গৈ পেলাই সাইবাৰ বুলি মই লিখি দিয়াৰ পিছত সাইবাৰ সিকিউৰিটিৰ গোটেইবিলাক কোৰ্স ইয়াতে আহি গ'ল। ইয়াৰ পিছত আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব, এনৰোল কৰিব লাগিব। এনৰোল কৰাৰ পিছত গোটেই ভিডিঅ'টো আহিব, ভিডিঅ'খিনি চাব লাগিব। ভিডিঅ'খিনি চোৱাৰ পিছত আপোনালোকে তলত গোটেই ভিডিঅ'টো শেষ হোৱাৰ পিছত প্ৰশ্ন দেখা পাব। এতিয়া ইয়াতে প্ৰশ্নকেইটা ষ্টাৰ্ট কৰাৰ পিছত প্ৰশ্নখিনি শেষ কৰি আপোনাৰ যেতিয়া 100% হ'ব, গোটেই কোৰ্সটো 100% হ'ব, তেতিয়া আপোনালোকৰ এখন কিছু সময় পিছত এখন চাৰ্টিফিকেট ডাউনলোড হ'ব আৰু এই চাৰ্টিফিকেটখন এনেকুৱা ইয়াত দেখিবলৈ পাইছে।